তৃষাৰ সৰুকালৰ কথাবোৰ ভাবিলে তাইৰ এতিয়াও চকুকেইটা চলচলীয়া হৈ পৰে। দেউতাকে ওচৰৰ বাগান এখনত এটা সৰু চাকৰি কৰিছিল। এদিন হঠাতে দেউতাক বেমাৰত পৰি মৃত্যু হ'ল। দেউতাকৰ মৃত্যুত তৃষা আৰু তাইৰ মাক অকলশৰীয়া হৈ পৰিল। নানান সমস্যাই দেখা দিলে। দেউতাক থাকোঁতে সিহঁতৰ পৰিয়ালটো ভালদৰেই চলি আছিল। দেউতাকে তৃষাৰ পঢ়া-শুনাৰ কাৰণে অলপ টকা বেংকত সাঁচি থৈছিল। মাকেও সেইখিনি তাইৰ পঢ়া-শুনাৰ বাবদ খৰচ কৰিছিল। মাকৰ ইচ্ছা তাইক ডাঙৰ মানুহ কৰা, সেয়ে পইচাকেইটা অন্য কোনো কামতে খৰচ নকৰিলে। খোৱা-বোৱা যোগাৰ কৰিবলৈ মাকে ওচৰৰ মানুহৰ ঘৰত কাম-বন কৰিছিল। মাকে তৃষাৰ কিতাপ-পত্ৰ যোগাৰ কৰি দিব পাৰিছিল যদিও এযোৰ কাপোৰ ফাটিলে পুনৰ নতুন এযোৰ কিনিবলৈ পইচা নাছিল। এবাৰ তৃষাৰ স্কুললৈ পিন্ধি যোৱা ফ্ৰকটো ফাটিল। নতুন ফ্ৰক এটা কিনি দিবলৈও মাকৰ হাতত পইচা নাছিল। সেয়ে তাই ফটা ফ্ৰকটোকে পিন্ধি স্কুললৈ গ'ল। তাই ফটা ফ্ৰকটো স্কুললৈ পিন্ধি যোৱা দেখি স্কুলত লগৰ ল'ৰা-ছোৱালীবিলাকে ফটা চোলাকে পিন্ধি আহিছে বুলি তাইক জোকাবলৈ ধৰিলে। তৃষাৰ চকুপানীৰে চকু চলচলীয়া হৈ গ'ল। স্কুল ছুটিৰ পিছত ঘৰলৈ আহি তাই মাকৰ আগত সকলো কথা বিৱৰি কোৱাত মাক আৰু তাই দুয়ো আৱেগিক হৈ পৰিল। 21 ফেব্ৰুৱাৰী, সেইদিনা আছিল দেওবাৰ, তৃষাৰ জন্মদিন। সেয়ে তাই আগদিনা লগৰীয়াবোৰক জন্মদিনলৈ মাতিলে। লগৰীয়াবোৰ আছিল ধনী ঘৰৰ। সেয়ে সিহঁতে তৃষাৰ জন্মদিন খাবলৈ ভাল পোৱা নাছিল। সঁচাকৈয়ে কোনো এজনীও তৃষাৰ জন্মদিনলৈ নাহিল। তাইৰ মাকে অতি আগ্ৰহেৰে ভগৱানৰ ওচৰত আগবঢ়োৱা মাহ-প্ৰসাদ, কল আৰু পায়স তেনেদৰে থাকি গ'ল। ইফালে তৃষায়েও সকলো আহিব আহিব বুলি আশাৰে বাট চাই থাকিল। অৱশেষত কোনো নহাত তৃষায়ে বৰ দুখ পালে আৰু হুকহুকাই কান্দিলে। তেতিয়া তাইক মাকে বুজালে, "সোণজনী, সিহঁত বহুত ধনী ঘৰৰ ল'ৰা-ছোৱালী। আমাৰ দৰে দুখীয়াৰ ঘৰলৈ কিয় আহিব? সেই কথা চিন্তা কৰি দুখ নকৰিবা। এই কথা সদায় মনত ৰাখিবা যে টকা-পইচা থাকিলেই মানুহ ডাঙৰ নহয়। মানুহক ডাঙৰ কৰে পঢ়া-শুনা আৰু জ্ঞানেহে। সেইকাৰণে তুমিও আজিৰে পৰা ভালদৰে পঢ়া-শুনা কৰি তোমাৰ লগৰীয়াবোৰক দেখুৱাই দিয়া মানুহৰ সন্মান ক'ত আছে, টকা-পইচাত নে শিক্ষাত?" তৃষাই মাকৰ কথাবোৰ মন দি শুনিলে আৰু সেইদিনাৰে পৰা মন ধীৰ কৰি পঢ়া-শুনা কৰিবলৈ ধৰিলে। আৰু মনতে জেদ ধৰিলে যে তাইও এদিন পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ'ব আৰু সিহঁতৰ দৰে ধনী হ'বলৈ চেষ্টা কৰিব। সেইবাৰ সিহঁতৰ স্কুলত তৃষায়ে বছৰেকীয়া সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বৰচিত কবিতাত প্ৰথম স্থান পালে আৰু ৫ম শ্ৰেণীৰ পৰা ৬ষ্ঠ শ্ৰেণীলৈ পাওঁতে প্ৰথম স্থান লাভ কৰিলে। তৃষায়ে ভাল ৰিজাল্ট কৰা দেখি লগৰবোৰে তাইক আঁকোৱালি ধৰিলে। লগৰীয়াসকলে তেতিয়াহে বুজিলে যে ধনৰ বলেৰে মানুহক জুখিব নোৱাৰি। মানুহক জুখিব পাৰি মানুহৰ সজ-গুণৰ মাজেৰেহে। ধন্যবাদ বন্ধুসকল। কাহিনীটো যদি শুনি ভাল পায় এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।